মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? ভালনে? আজি একদম বন্ধ বাৰ, ৰাতিপুৱাই পাকঘৰলৈ আহি গ'লোঁ আৰু আজি বতৰটো অলপ ঠাণ্ডা, এয়া দেখিছে খিৰিকী দি। আৰু ভাবিলোঁ আজি ৰাতিপুৱা বিশেষ একো নবনাওঁ, আমি মাত্ৰ দুজনী আছোঁ, সেইকাৰণে আজি ভাবিলোঁ গৰম গৰম মাৰ ভাত খাম। আৰু ঘৰৰ পৰা চাউল চব্জি চব লৈ আহিছিলোঁ, এতিয়া খালি বনালেই হ'ল। আৰু মই কেনেকৈ বনাইছোঁ মাৰ ভাত আপোনালোকক দেখাই আছোঁ। কেতিয়াবা মাৰ ভাত বনাব চবেই জানে, কিন্তু তথাপিও মই এনেই ভিডিঅ'টো কৰি দেখাইছোঁ। আৰু এতিয়া ভাবিলোঁ মাৰ ভাত খাওঁ আৰু বলক বনাওঁ, দেখাই আছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? ভালনে সকলোৰে? এয়া একদম আজি কি বনাইছোঁ ৰাতিপুৱা চাওকচোন। আজি এয়া বতৰটো অকণমান ঠাণ্ডা ঠাণ্ডা, সেইকাৰণে বনাই আছোঁ আজি মাৰ ভাত। আৰু এয়া মই ভাতত আলু গাজৰ এনেকৈ দি দিছোঁ। এয়া মাৰ ভাত বনাই আছোঁ চচপেনত। আৰু এয়া ঘৰৰ চাউল হয়। আচলতে মাৰ ভাতটো ঘৰৰ চাউল দি খাবলৈ ধুনীয়া লাগে, সেইকাৰণে বোলো আজি অকণ বতৰো ঠাণ্ডা পৰিছে। আৰু এয়া মাৰ ভাত বনাই আছোঁ, আৰু লগতে এয়া বিনছ বেঙেনা জলকীয়াও থৈ দিছোঁ। অকণমান পিছত দিম, যিহেতু বেঙেনাটো সোনকালে সিজি যায়। আলু আৰু এয়া গাজৰখিনি আগতে দি পেলাই চাউলখিনি দি লৈছোঁ। আৰু এইখিনি এনেকৈ বনাই থাকোঁ, মই লাষ্টত দেখাম বাৰু। আপোনালোকে খায়নে এনেকৈ খাই বহুত ভাল লাগে, কিন্তু ৰাতিপুৱা ঠাণ্ডা ঠাণ্ডা হ'লে গৰম গৰম। আৰু বুনুৱে আমাৰ কি কৰিছে? চাই আছে মই কি বনাইছোঁ ন। অসমীয়া কচোন, চাই আছোঁ ক। চাই আছোঁ মই ক। আণ্টিয়ে ভাত কেনেকৈ বনাইছে মই শিকি আছোঁ। পাৰিবি বনাব? অঁ পাৰিম। বুনুৱে অসমীয়া ক'ব নাজানে, কিন্তু অসমীয়া গান গাব জানে ন। হা অঁ, কি এটা গান গাচোন, গা অকণমান গা। গা বুনু মানে একদম খুব ফূৰ্তি, একদম ফ্ৰী আৰু পুচকি নাই এতিয়া ন, যি মন যায় তাকে কৰি আছে বুনুৱে। ৰাতিপুৱাই আজি গা ধুলে ন। অঁ, এতিয়া তই ধুনীয়াকৈ এইকেইটা কাম এইকেইটা কৰ, কি কি আছে, তাৰপিছত গৈ পেলাই ছবি আঁকিবি দেই। আৰু চিনেৰি আঁকিবি হা। অঁ, আৰু মই এয়া ভাত এয়া মোৰ উতলি আছে, মই লাষ্টত দেখাই দিম বাৰু। আৰু এইফালে এয়া মোৰ ধুনীয়াকৈ ভাতখিনি এয়া অকণমান সিজিছে। আৰু অকণমান সিজাৰ পিছত মই এই বেঙেনাখিনি বিনছখিনি দি দিম, কাৰণ মোৰ আলুখিনি সিজাই নাই, সিজিব আৰু। এয়া এতিয়া মই অকণমান সিজিবৰ কাৰণে নিমখো দি দিম। এয়া চাওক, অকণমান মই নিমখটো দি দিছোঁ, ভাতটোত সোমাই যাব নিমখটো, খাবলৈ ভাল লাগিব। পিছত গৰম তেল দি পেলাই খাম। এয়া বনাই আছোঁ, এয়া চাওক। এনেকৈ বনাই খাবচোন, ভাল লাগে ৰাতিপুৱা। কেতিয়াবা খায়েই চাগে, তথাপিও মই কৈছোঁ আৰু এনেকৈ ভাল লাগে খাই পেলাই। কেতিয়াবা ঘিউ দিও ভাল লাগে, কিন্তু মই ঘিউতকৈ মিঠাতেলটো দি ভাল পাওঁ, ঘৰৰ যিটো মিঠাতেল। আৰু মোৰ লগত সেইটো আছেই যিহেতু, গতিকে ঘৰৰ মিঠাতেল দি ধুনীয়াকৈ মাৰ ভাত খাম। আৰু অকণমান সিজি লওক, তাৰপিছত মই বাকী চব্জিখিনিও দি দিম। আৰু এয়া চাওক, মোৰ সিজিছেই প্ৰায়খিনি। এতিয়া মই ইয়াতে দি দিম বেঙেনা আৰু বিনছখিনি। এয়া বেঙেনা আৰু বিনছখিনি এতিয়া দি দিওঁ। লগতে পুৰি আছোঁ এয়া বিলাহী। মাৰ ভাতৰ লগত বিলাহী চাটনি খাই বিৰাট ভাল লাগে, আপোনালোকে খায়নে বাৰু? এয়া চাওক, এয়া মই এতিয়া ইয়াতে বেঙেনাখিনি দি দিম। এয়া আৰু লগতে এয়া বিনছকেইডালো দি দিলোঁ। এয়া এনেকৈ বিৰাট ভাল লাগে খাই। এয়া আজি এনেকৈ খাম, লাষ্টত মই ফিনিচিংটো দেখাই দিম বাৰু। আৰু এইফালে মোৰ ভাত হৈ গ'ল ধুনীয়াকৈ, বিনছ বেঙেনা চব সিজি গ'ল। এয়া দেখিছা নাই? আৰু জলকীয়া পৰিছিলোঁ, একদম কাঢ়ি আছোঁ, বুনুও কাঢ়ি আছে। এয়া একদম বিলাহী চাটনি কৰিম। আৰু এইফালে এয়া ভাত ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই নমাই পেলাই ঢাকি থৈ দিওঁ, অকণমান ঠাণ্ডা হ'লে খাম। একে বেছি গৰমে গৰমে খাব নোৱাৰিম নহয়, মুখখন পুৰি যাব। আৰু একদম ধুনীয়াকৈ অকণমান ঠাণ্ডা হওক। ঘৰত পেৰা তেল আছে, তেল দি সানি পেলাই ধুনীয়াকৈ খাম। আপোনালোকে এনেকৈ বনাই খাব দেই। আৰু এয়া মোৰ ভাত হৈ গ'ল ধুনীয়াকৈ। বিলাহী লৈ ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, বুট ল'লোঁ, আৰু বাকী সিজোৱা বস্তুখিনি আছেই। আজি এনেকৈ খাই দিম আৰু ৰাতিপুৱা। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই। যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব দেই। বাই বাই।